চিফ মই BTRত চিফ নহ'ব হ'লে BTCত চিফহে হ'ব মই দেই BTCত চিফ মুক্তি প্ৰসংগত পুনৰ গা কৰি উঠিছে কি ক'ব ছাৰ এই ক্ষেত্ৰত ৰঞ্জন দৈমাৰী অকলে নহয় বহুত লিডাৰ আৰু NDFB আছে ৰঞ্জন দৈমাৰীৰ লগত যিমান খেদাৰ লিডাৰ জেলত আছে চবেই ওলাব লাগে মোৰ হিচাপত চুক্তি হোৱাৰ পিছত এটা শান্তি চুক্তি হোৱাৰ পিছত শান্তি চুক্তিকাৰীসকলে লিডাৰসকলে বা খেদাৰসকলে এতিয়াও যিটো জেলত থাকিব লাগে সেইটো কি চুক্তি হ'ল প্ৰমোদ বড়োহে ক'ব জানিব সেইটো জেলত আকৌ থাকিব লাগে বুলিহে চুক্তি কৰিছে নেকি দুনিয়াত পৃথিৱীত মই কোনো এনেকুৱা চুক্তি দেখা নাই কিবা একটা চুক্তি হোৱাৰ পিছত কোনোবা জেলত থকা আজিলৈকেও জেলত থকা এনেকুৱা চুক্তি মই দেখা নাই আপোনালোকে চাওক আলফাই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰাৰ পিছত অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া শশী চৌধুৰী বহুত লিডাৰে জেলৰ পৰা ওলাই পেলাই এতিয়া শান্তিৰ নামত মানে আলোচনা কৰি আছে আলফাই আলোচনাপন্থী আলফাই এটাও জেলত নাই এতিয়া এটাও জেলত নাই আলোচনা কৰিব আহিছে যিহেতু কিয় জেলত থাকিব লাগে কেছটো চলি থাকিব হয় কেছটো চলি আছে হয় অনুপ চেতিয়াৰ ডাঙৰীয়াৰো চলি আছে অৰবিন্দ ৰাজখোৱাৰো কেছ চলি আছে বা যিমান আলফা লিডাৰ খেদাৰ আলোচনাপন্থীৰ চবৰে কেছ চলি আছে কিন্তু মানুহবিলাক জেলৰ পৰা ওলাইছে NDFBৰো এনেকুৱা হ'ব লাগিছে NDFBৰোতো কেছটো চলি থাকক 5 বছৰ লাগে না 20 বছৰ লাগে সেইটো কেছটো চলি থাকক কিন্তু মানুহে জেলৰ পৰা ফ্ৰী হ'ব লাগে এনেকুৱাই হ'ব লাগিছিল প্ৰমোদ বড়োহে জানে গোবিন্দ বসুমতাৰীহে জানে এতিয়া ইহঁতে বা কি কৰিছে কথা সেইটোৱে কেছ চলি থাকক কিন্তু মানুহ ফ্ৰী হ'ব লাগিছিল এনেকুৱা কোনো পৃথিৱীত মই দেখাই নাই শান্তি চুক্তি কৰাৰ পিছত এনেকুৱা লিডাৰ খেদাৰে জেলত থকাটো নতুন জিলা হোৱাটো ভাল তামোলপুৰ নতুন জিলা হ'বলৈ গৈ আছে আমি আদৰণি জনাইছোঁ CM ছাৰক মই ধন্যবাদ যাচিছোঁ সোনকালে কৰক বেয়া নহয় আৰু গোসাইগাঁও জিলা হ'ব লাগে ভেৰগাঁও জিলা হ'ব লাগে জিলা হোৱাৰ আমাৰ কি আপত্তি লাগিছে আপত্তি থাকিব লগা নাই জিলা হোৱা মানে উন্নতি হোৱা বিৰাট ভাল আৰু মই কৈছোঁ তামোলপুৰ জিলা হোৱাৰ লগে লগে গড়েশ্বৰে এটা চাব ডিভিজন হ'ব লাগে মোৰ প্ৰপ'জালটো সেইটোৱে গড়েশ্বৰে এটা চাব ডিভিজন হ'লে গড়েশ্বৰ কিমান ভাল হ'ব যেনিবা গোসাইগাঁও এটা জিলা হোৱাৰ লগে লগে সেইফালে খচুগাঁও এটা চাব ডিভিজন হ'ব এইটোৱেই ৰাজ্যসভা 3খন আপোনালোকৰ আসন আছে কি ভূমিকা হ'ব ছাৰ ৰাজ্যসভা এপ্ৰিল মাহত হ'ব সময়টো আহিব দিয়ক তেতিয়া BPF হিচাপে কি ৰ'ল ল'ব লাগে সেই সময়ত ল'ব এতিয়া নহয় এতিয়া একো ক'বলৈ মই নাযাওঁ আৰু খোৱাৰ দৰকাৰো নাই সময় আহক সময় আহিলে পলিচিটো ওলাব ছাৰ BTR ইউপিপিএলৰ লগত আপোনালোকৰ কিবা বন্ধুত্ব হ'ব পৰা সম্ভাৱনা আছে নেকি আমাৰ BPF ইউপিপিএলৰ লগত মিত্ৰতা হোৱাৰ কোনো প্ৰশ্নই নাহে প্ৰমোদ বড়োৰ আণ্ডাৰত আমাৰ BPF দলে নচলে আৰু আজিৰ দিনত BPF হিচাপে আমি কাৰো লগত মিত্ৰতা নাই আপোনালোকেও জানে আমি মহাজোঁট এৰি পেলাই আহিছোঁ কংগ্ৰেছৰ লগতো নাই এইফালে BJPৰ লগতো নাই বা AGPৰ লগতো নাই বা যিমান দল আছে অসমত ইহঁতৰ লগত কাৰো লগত আমি মিত্ৰতাত নাই আমি অকলে আছে BPF দলে এতিয়া 2024ত MP ইলেকশ্যন হ'ব চাওঁ 24ৰ ইলেকশ্যনত আগত কাৰ লগত মিত্ৰতাটো হয় সেইটো আমি দলৰ যিফালে ভাল হ'ব দলৰ কাৰণে সেইটো আমি কৰি ল'ম কাৰোবাৰ লগত থাকিব লাগিব বা কংগ্ৰেছৰ লগতে হওক BJPৰ লগতে হওক কোনোবা এটা লগত আমি থাকিবই লাগিব এইটো আমি থাকিম 24ত নিৰ্বাচনত MP নিৰ্বাচনত আৰু আমাৰ 3জন MLA যে এইটো আমি পাৰ্চনেলি মই ইহঁতক দলীয়ভাৱে নহয় পাৰ্চনেলি আমাৰ 3জন MLA সকলক মই CM ছাৰৰ লগত আলোচনা কৰি আপোনালোকে নিজৰ সমষ্টিটো উন্নয়ন কৰাৰ ক্ষেত্ৰত যাতে পিছ পৰি নাথাকে তাৰ কাৰণে আপোনালোকে ব্যক্তিগতভাৱে মিলি পেলাই বিধানসভাত মিলি পেলাই কাম কৰক এই কথাটোহে মই কৈছোঁ দলীয়ভাৱে নহয় নাই এইবিলাক মিত্ৰতা হোৱা নাই কি মিত্ৰতা বুলি কয় কাৰ লগত মিত্ৰতা হৈছে কাৰো লগত মিত্ৰতা হোৱা নাই না BJPৰ লগত না কংগ্ৰেছ লগত কাৰো লগত মিত্ৰতা হোৱা নাই মই কৈছোঁ
যে আপোনালোকে যে আমাৰ BPFৰ MLA যিহেতু এতিয়া 3জনহে আছে, অপজিশ্যনত থাকি অপজিশ্যন ৰোল ল'ব নালাগে। আপোনালোকে CM ছাৰৰ লগত ব্যক্তিগতভাৱে আলোচনা কৰি পেলাই নিজৰ সমষ্টিৰ কাৰণে কাম কৰক, এডজাষ্ট হৈ পেলাই। এই কথাটোৱে মই কৈছোঁ, এইটোৱে পলিটিকেলি নহয়, পলিটিকেলি কোনো মিত্ৰতা হোৱা নাই।